নমস্কাৰ মই মৌচুমী আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ এতিয়া 12টা মানে বাজিলে শাক বুটলোঁগৈ। আজি ভাবিছোঁ শাকৰ সৈতে মাছৰ এখন আঞ্জা বনাম। ভিডিঅ'টো শেষলৈকে চাই যাব মই কেনেকৈ শাকৰ সৈতে মাছৰ আঞ্জাখন বনাওঁ। একে সহজ পদ্ধতিত বনাইছোঁ আৰু খাবলৈও বৰ ভাল লাগে এনেকৈ শাক। আৰু শাক খালে আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী, সকলোৱে জানে নিশ্চয়। আহকচোন তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। শাক ছিঙিবৰ কাৰণে ঘৰৰ বাৰীখনলৈকে আহিছোঁ। এয়া ৰঙালাও লাগি আছে, খাবলৈ হ'ব আৰু কেইদিনমানৰ পাছত। ইয়াৰ মাজতে এডাল দুডাল এনেকৈ খুতৰীয়া লাগিছে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ গজি আছে। এনেকৈ কেইডালমান খুতৰীয়া ছিঙি ল'ম। খুতৰীয়া শাক মাছৰ সৈতে বনোৱা আঞ্জাখন খাই সঁচাকৈ বহুত বেছি ভাল লাগে। বেছিকৈও নিচিঙো খুতৰীয়া শাক, কাৰণ ইয়াৰ জোল বনাম সেইটো কাৰণে। আৰু সেউজীয়া শাক পাচলি আমি খাব লাগে, শৰীৰৰ কাৰণে বহুতেই উপকাৰী হয়। আৰু মই ইয়াত লফাৰ পাত কেইটামান ছিঙি লৈছোঁ, এনেকৈ মিক্স কৰি ছিঙি লৈছোঁ আৰু এইখিনি ভালকৈ ধুই ল'মগৈ। এতিয়া শাকখিনি ভালকৈ ধুই ল'ম। কেইবাবাৰো বালি আছে, বৰষুণ দিছিলে সেইকাৰণে বৰ শাকখিনি বালি বালি হৈ আছে। সেয়া ভালকৈ ধুই লোৱা হৈ গ'ল। এতিয়া মই খৰাহি এটাত শাকখিনি উলিয়াই দিছোঁ। পানীখিনি যোৱালৈকে অকণমান সময় বাহিৰতে ৰাখি দিম। মই এতিয়া শাকডাল ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এই শাকৰ আঞ্জাখন বনাবলৈ বৰ বিশেষ বস্তুৰ প্ৰয়োজন নাই। আপোনালোকক মই কি কি বস্তু ব্যৱহাৰ কৰিম মই আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। শাকখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। এয়া শাকত দিবৰ বাবে মই গোটা আলু এটা কাটি লৈছোঁ আৰু বিলাহী দুটা লৈছোঁ। বিলাহী দুটা ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ। ইয়াত সৰু চাইজৰ পিঁয়াজ এটা, 3টা জলকীয়া আৰু কেইফুটামান নহৰু থেতেলিয়াই লৈছোঁ। শাকখিনি মাছৰ সৈতে বনোৱা হ'ব। ইয়াত মই নিমখ হালধি এনেকৈ সানি লৈছোঁ আৰু ইয়াত তেল গৰম হৈছে। এইখিনি মই এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম দুয়ো পিনে। মাছখিনিও ভজা প্ৰায় হৈ গৈছে। এতিয়া মই তেলৰ পৰা কাঢ়ি লৈছোঁ। এনেকৈ বাকীখিনি মাছো মই ফ্ৰাই কৰি ল'ম। মাছখিনি ভজা হৈ গ'ল প্ৰায়। এতিয়া মই শাকৰ সৈতে মাছৰ আঞ্জাখন বনাই ল'ম। মই এতিয়া মাছ ভজা কেৰাহীটোত তেল আছিল, সেই তেলতে মই গোটা সৰিয়হ কেইটামান দিছোঁ। সৰিয়হখিনি ফুটোঁতে ইয়াত মই কাটি ৰখা পিঁয়াজ, নহৰু, জলকীয়াখিনি দি দিছোঁ। এইখিনিতে ভালকৈ লৰাই ল'ম। এতিয়া ভাজি থকা পিঁয়াজখিনিতে মই আধা চামুচ হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পাছত বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি গলালৈকে ভালকৈ ভাজি ল'ম। এতিয়া মই নিমখ ব্যৱহাৰ কৰিছোঁ ইয়াত, আৰু নিমখখিনি আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মোৰ ইয়াত পাছত দিবলগীয়া হ'লে দি ল'ম। এতিয়া এইখিনি ভালকৈ ভাজি লওঁ বিলাহীৰ সৈতে। বিলাহীখিনি ভজা হৈ গৈছে প্ৰায়। এতিয়া মই কাটি ৰখা শাকখিনি ভাজি ল'ম বিলাহীৰ সৈতে। 5 মিনিট 10 মিনিটমান ভজাৰ পাছত মই ইয়াত পানী এড কৰি দিম। শাকখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই ইয়াত নিজৰ জোখ অনুসৰি গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী সদায় আপোনালোকৰ নিজৰ জোখ অনুসৰি ব্যৱহাৰ কৰিব। সকলোৱে জানেই আৰু মই এনেকৈ ৰান্ধোঁ, আপোনালোকক সেইটো কাৰণে এনেদৰে কৈ গৈছোঁ। মই ইমানখিনিতে জোখ কৰি ৰাখিম আৰু এইখিনি ভালকৈ উতলিলে মই ইয়াত মাছ দি দিম। শাকখিনি এতিয়া ধুনীয়াকৈ উতলি আহিছে। এতিয়া উতলি থকা জোলখিনিত মই মাছ কেইপিচ দি দিছোঁ আৰু মাছখিনি দিয়াৰ প্ৰায় মই 10 মিনিটমানলৈকে এইখিনি উতলাই ৰাখিম। তেতিয়া মাছৰ আৰু শাকৰ এটা টেষ্ট ধুনীয়াকৈ ওলাই আহে, তেতিয়া খাই বেছি ভাল লাগে। আৰু এতিয়া ভালকৈ এইখিনি লৰাই ল'ম। লৰাই লওঁতে সাৱধান হ'ব, নহ'লে মাছখিনি ভাঙি যোৱাৰ চান্স থাকে। দহ মিনিট মানে প্ৰায় এনেকৈ উতলাই ৰাখিলোঁ আৰু আমাৰ শাকৰ সৈতে মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এইখিনিতে নমাই ল'ম আমি। শাকৰ সৈতে বনোৱা এই মাছৰ জোলখন মই আপোনালোকক বাতি এটা ধুনীয়াকৈ উলিয়াই দেখাইছোঁ। সকলোৱে এনেদৰে বনাই খাই নিশ্চয়, খালি বনোৱাৰ পদ্ধতি হয়তো সকলোৰে বেলেগ ধৰণৰ হ'ব পাৰে। মই এনেদৰে বনাওঁ, আপোনালোকক আজি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। খুতৰীয়া শাকৰ সৈতে বনোৱা মাছৰ আঞ্জা আৰু এই দুপৰীয়া থালিখন আপোনালোকক মই আগবঢ়ালোঁ। এয়া গাজৰ, বিলাহী, তিঁয়হৰ চালাড, ৰঙালাওৰ কুমলীয়া পাতেৰে বনোৱা চাটনি আৰু ভাত। আপোনালোকৰ আজি যদি এই ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।